চাবুৱাৰ দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় মহাৰজত জয়ন্তী। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় মহাৰজত জয়ন্তী। উল্লেখযোগ্য যে 1946 চনত কেইগৰাকীমান জ্ঞানান্বেষী ব্যক্তিৰ নিৰলস প্ৰচেষ্টাত তেতিয়া লখিমপুৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড় চহৰৰ মধ্যস্থানত তথা চাবুৱাৰ ঐতিহাসিক মায়ামৰা দিনজয় সত্ৰৰ সমীপত উচ্চ শিক্ষাৰ বাটকুটীয়া স্বৰূপ দিনজয় হাজাৰিমল উচ্চ মাধ্যমিক বিদ্যালয়খনি গঢ় লৈ উঠে। উক্ত অনুষ্ঠানত পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তীৰ সভাপতি চান্দ কুমাৰ গোহাঁই আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰে দিনজয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপক বৰ্মনে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত সভাপতি সম্পাদকৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ভাস্কৰ দত্ত আৰু এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ এগৰাকী বিখ্যাত কবি লেখক ব্ৰহ্মপুত্ৰ নিউজ চেনেলটোৰ পৰিচালন সঞ্চালক তথা বহুতো বঁটাৰে সন্মানিত ডাক্তৰ ৰাজীৱ কুমাৰ মহন্তদেৱে এইদৰে মন্তব্য আগবঢ়ায়। চাবুৱাৰ দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰজত জয়ন্তী আয়োজন কৰিছে আৰু সেইখন বিদ্যালয়ৰ মই প্ৰাক্তন ছাত্ৰ হিচাপে মই আজি বৰ সুখী হৈছোঁ। যদিও মই আজি উপস্থিত থাকিব নোৱাৰিলোঁ, মোৰ শিক্ষাগুৰুসকলক মই শ্ৰদ্ধা জনাইছোঁ আৰু মোৰ সহপাঠী বন্ধুবৰ্গ সকলোলৈ আজি এই শুভ ক্ষণত মই সকলোলৈ মোৰ শুভেচ্ছা জনাইছোঁ। মই দেহাৰে উপস্থিত হ'ব নোৱাৰিলেও আজিৰ অনুষ্ঠানটোত মই মনেৰে উপস্থিত আছোঁ আৰু আহিব লগা 2টা দিন কাৰ্যসূচী আছে। মই কোনোবা ক্ষণত নিশ্চয় উপস্থিত হ'ম। বিদ্যালয়খনৰ বহু স্মৃতি মোৰ লগত জড়িত হৈ আছে আৰু মোৰ সহপাঠী বন্ধুসকলেও মোক যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ প্ৰতি থকা মোৰ মৰম শ্ৰদ্ধা সদায় আছে। শিক্ষাগুৰুসকলেও পঢ়া দিনকেইটাত তেখেতসকলৰ আদৰ্শেৰে আমি আগবাঢ়ি আহিছোঁ। মই এটা কথা কওঁ যে এতিয়া আমি মহাৰজত জয়ন্তী পাতিছোঁ। আজি আমি আমাৰ বেষ্টটোৱে আমি এই তোৰণখন নিৰ্মাণ কৰি দিছোঁ। সেইমতে আহিব লগা দিনবোৰতো উঠি অহা বৰ্তমানৰ যিসকল ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনক যাতে মনত ৰাখে আৰু শিক্ষাগুৰুৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাটো ছাত্ৰ ছাত্ৰীসকলে যাতে সদায় ৰাখে। আজিও আমাক পঢ়া শিক্ষক এজনক বা শিক্ষাগুৰু এজনক আমি য'ত দেখিলেও গাড়ীত গৈ থাকিলেও আমি গাড়ী ৰখাওঁ। আমি সৰুতে চাইকেলত গৈ থাকিলেও আমি চাইকেলৰ পৰা নামি দিছিলোঁ। গতিকে তেনেধৰণে যাতে শিক্ষাগুৰুসকলক ছাত্ৰ ছাত্ৰীসকলে সদায় সেই শ্ৰদ্ধাটো ৰাখে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, পুনৰ সকলোকে লগ পাম। আজি এই শুভ ক্ষণত মই সকলোলৈ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ, মোৰ সহপাঠী বন্ধুসকললৈ আৰু বিদ্যালয়খনৰ বৰ্তমান সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। এই মহাৰজত জয়ন্তী আজি প্ৰথম দিন। এই 3টা দিনৰ যি কাৰ্যসূচী সফল ৰূপায়ণ হওক, ভাল ধৰণে আনন্দেৰে যাতে সমাপন হয় তাকে কামনা কৰিলোঁ। ধন্যবাদ।
মোৰ লগত উপস্থিত আছে এই মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰৰ পৰা জানো তেওঁৰ এই মহাৰাজত জয়ন্তী উপলক্ষে তেওঁ এই মনৰ অনুভৱ কেনেকুৱা আৰু কি ক'ব এই সন্দৰ্ভত আজি। দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয় চাবুৱা অঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাকৰ পিতামহ বুলি কওঁ আৰু এই অনুষ্ঠানৰ যোগেদিয়ে তিনিচুকীয়া যিমানবিলাক শিক্ষা মানে অন্বেষী কৰি বিভিন্ন ঠাইত নিজকে সংস্থাপিত কৰিবলৈ সমৰ্থবান হৈছে আৰু এই গৌৰৱোজ্জ্বল বিদ্যালয়খনৰ ৭৫ বছৰীয়া উদযাপন কৰিবলৈ মই নিজে আনন্দিত হৈছোঁ। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল কৰ্মচাৰীসকল যথেষ্ট অনুপ্ৰাণিত হৈ লগতে আমি মহাৰাজত জয়ন্তীৰ কাম যেতিয়া আৰম্ভ কৰিলোঁ তেতিয়া মানে মিটিংবিলাকত যথেষ্ট সংখ্যক লোক উপস্থিত নাছিলে। আমি সন্দেহ কৰিছিলোঁ যে আমি কৰিব পাৰিম নে নোৱাৰিম, কিন্তু দিন চাপি অহাৰ লগে লগে আমাৰ পুৰণি ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যিধৰণে আমাক সহায় সহযোগিতা আগবঢ়ালে আৰু বিদ্যালয়খনলৈ যিধৰণে অনুদান আগবঢ়াই বিদ্যালয়খনক মানে আগবঢ়াই নিয়াত সহায় কৰিছে, তেওঁলোকলৈ মই বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উদযাপন সমিতিৰ তৰফৰ পৰাও তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ এই সহায় সহযোগিতা আমি যদি আগন্তুক দিনবিলাকতো পাওঁ, এই বিদ্যালয়খনে উন্নতিৰ শিখৰত উঠিব বুলি মই দৃঢ় প্ৰতিজ্ঞ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিভিন্ন সামাজিক কামত জড়িত হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। মহাৰাজক জয়ন্তী উদযাপন সমিতি এগৰাকী কাৰ্যকৰী সভাপতি আৰু বিদ্যালয়খনৰ পৰিচালন সমিতিৰ সভাপতি হিচাপে মই মহাৰাজক জয়ন্তী উৎসৱটো ইমান ধুনীয়াকৈ সমাপন হোৱাৰ কাৰণে আয়োজন হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিসকল শ্ৰদ্ধাৰ ব্যক্তিয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰি গ'ল তেখেতসকললৈ নমস্য প্ৰণাম জনাইছোঁ আৰু বিদ্যালয়খনৰ প্ৰতি পুৰণা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি আগ্ৰহ যি মৰম চেনেহ আমি দেখিবলৈ পাইছোঁ, সেইখিনি দেখি পেলাই আমাৰ বৰ ভাল লাগিছে। গতিকে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, বিদ্যালয়খনৰ উজ্জ্বল উন্নতি কামনা কৰিছোঁ। ইয়াৰ লগতে বিশেষকৈ 97 বেটছে বিদ্যালয়ৰ এই পুৰণা গেটখন নতুনকৈ সজাই পৰাই তুলিছে, তাৰ কাৰণে তেওঁলোকৰ বেটছৰ আটাইখিনি ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ক'বলগীয়া ইমানখিনি। মই এই বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিলোঁ। 2004 চনত ইয়াৰ পৰা মই অৱসৰ ল'লোঁ। কিন্তু এইখনত বিদ্যালয়ত যিসকল ব্যক্তি মুক্তনাথ বৰঠাকুৰ, জয়চন্দ্ৰ গোস্বামী, শিপা দুৱৰা, ভোলানাথ গগৈ ইত্যাদিবিলাকে যি ইয়াত বৰঙণি আগবঢ়াই গ'ল, সেইসকলক আজি আমাৰ ইয়াত নাই। গতিকে তেখেতসকলক পবিত্ৰ স্মৃতি আৰু আমি আজি প্ৰথমে স্মৰণ কৰিছোঁ আৰু লগে লগে তেখেতসকলৈ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আজি এইটো অৱস্থাত এই মহাৰাজত জয়ন্তী দেখা নেপাম বুলিয়ে ভাবিছিলোঁ সোণালী জয়ন্তীৰ পিছত, কিন্তু দেখা পোৱা ভাগ্যটো ঘটিল। গতিকে সেইকাৰণে ভগৱানক ধন্যবাদ জনাইছোঁ আৰু লগতে যিমান সুন্দৰকৈ এই অনুষ্ঠানটো মানে পতা হৈছে সেই সকলো উদ্যোক্তাসকললৈ আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নতুন চামলৈ যাতে এইটো আদৰ্শলৈ শতবাৰ্ষিকী ইয়াৰ দুগুণ উৎসাহে মানে পাতিব পাৰে, তাকে কামনা কৰি পেলাই মই আমাৰ প্ৰতিটো কাৰ্যসূচী বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী, আপোনালোকক আমাৰ তৰফৰ পৰা, আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা, মহাৰাজত জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে এই মহাৰাজত জয়ন্তী বৰ্ষ সমাপন সমাৰোহৰ এগৰাকী একাগ্ৰকৰ্মী প্ৰভাৱ দত্ত দেৱক এগৰাকী বন্ধুৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে আহি
শৈশৱৰ দিনবিলাক যাতে আমাৰ মনত পেলাব পাৰে তাৰ কাৰণে অনুষ্ঠানটোৱে বিশেষভাৱে বিষয়ে এখনি আমাৰ চেলেঙাৰে তেওঁ আমি আদৰণি জনাব বিচাৰিছোঁ। গতিকে আমাৰ হিতেশ্বৰ বৰুৱাক এই চেলেংখন পিন্ধাবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিমানখিনি ল'ৰা আছিলোঁ সকলো অহা নাই যদিও আজি যিখিনি লগ পাইছোঁ ভাল লাগিছে, আমি খুব সুখী হৈছোঁ। আৰু আপুনি কি ক'ব এই বিষয়ে? আজি দিনজয় হাজাৰিমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিহেতু মহাৰাজৰ জয়ন্তী। হয়, বৃহত্তৰ চাবুৱা অঞ্চলৰ এখন ঐতিহাসিক বিদ্যালয়, যিখন 1944 চনতে স্থাপিত হৈছিলে। আজি এই বিদ্যালয়খনৰ মহাৰাজৰ জয়ন্তী উদযাপন কৰিব পৰা হৈছে। আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি অতি গৌৰৱ অনুভৱ কৰিছোঁ আৰু সুখ অনুভৱ কৰিছোঁ আজিৰ এই থাকিবলৈ পাই। আমি জনাব বিচাৰোঁ যে আমি মেট্ৰিক বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে যিসকল মানে এতিয়া বিভিন্ন স্থানত আমি বিভিন্ন কৰ্মত জড়িত হৈ আছোঁ, তেখেতসকলৰ উদ্যোগত আজি সহযোগিতাত আমি এই বিদ্যালয়খনৰ আজি আমি আমি আজি সমাপন সমাৰোহত বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত ধৰক আপোনাৰ ডক্টৰ ৰাজীৱ কুমাৰ মাহাতো, মহাৰাজৰ জয়ন্তী উদযাপন সমিতিৰ সভাপতি চান কুমাৰ গোহাঁইদেৱকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ দীপক বৰ্মন ছাৰ, মানে বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, বিদ্যালয়ৰ কেনেকুৱা ধৰণে আপোনালোক আমি প্ৰাক্তন আনন্দ শ্ৰদ্ধাৰ ব্যক্ত কৰিম ছাত্ৰ ছাত্ৰীবৃন্দ, বিচাৰি পোৱা নাই এটা নষ্টালজিক মুহূৰ্ত বৰ্তমান কৰ্মৰত মোৰ সহকৰ্মী শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু কৰ্মচাৰীবৃন্দ, বিদ্যালয়ৰ বৰ্তমান শিক্ষা গ্ৰহণ কৰি থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটা মিলন সমাৰোহ আয়োজন কৰা হৈছে। গতিকে আমন্ত্ৰিত সাংবাদিক বন্ধু, সন্মানীয় সাংবাদিক বন্ধুসকল আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ বৰ্তমানৰ শিক্ষাগুৰু আৰু অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ মানুহৰ সহযোগিতাত অনুষ্ঠানটো অতি সুন্দৰভাৱে সকলোৱে আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ জীয়াই থাকিবৰ বাবে প্ৰয়োজনীয় অক্সিজেন এই বনাঞ্চলৰ পৰা পোৱাত আৰু সকলোকে স্বাগতম জনাইছোঁ। ধন্যবাদ। বস্ত্ৰ, আশ্ৰয়, ফল, ঔষধ আদি, কিন্তু জনসংখ্যা বিস্ফোৰণৰ লগে লগে বনাঞ্চলসমূহ ধ্বংস হ'ব ধৰিছে, যাৰ ফলত প্ৰাকৃতিক ভাৰসাম্যতা অসন্তুলিত হৈ পৰিছে। এই অসন্তুলিত প্ৰাকৃতিক অৱস্থা সন্তুলিত কৰিবলৈ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰাটো প্ৰয়োজনীয়। সেই মহৎ উদ্দেশ্য, বনাঞ্চল সংৰক্ষণৰ দৰে মহৎ উদ্দেশ্য আগত ৰাখি আমিও আজি এই পবিত্ৰ দিনত বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ আৰু এই বৃক্ষৰোপণ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।